আজি পাই যেতিয়া জুবিন দালৈ মনত পৰি থাকিব চাই থাকিম আৰু শুনিছে জুবিন দা আমাৰ মাজত নথকা যেন লগাই নাই এনেকুৱা লাগিছে জুবিন দাই কৰবাত প্ৰগ্ৰাম কৰিবলৈহে গৈছে হয় কাজলী কথাটো মানি ল'ব পৰাই নাই সকলোৱে যেন মিছা মাতি আছে মিছাকে কৈ আছে যে আমাৰ জুবিন দা আমাৰ মাজত নাই আৰু বুলিও সঁচা লাগিবনো কেনেকে দুদিনমানৰ আগতে আমাৰ মাজত থকা ইয়াৰ আমঠু জুবিন দাই ষ্টেজত হাঁহি ধেমালি কৰি গান গাই থকা মানুহটো হঠাতে নাইকিয়া হৈ যাব বুলি কোনে ভাবিব হয় কাজলী জুবিন দা এজন বহুত ভাল মানুহ আছিল প্ৰকৃতি প্ৰেমীৰ লগতে আনক সহায় কৰিছিল বহুত ভাল মানুহ আছিল সেইকাৰণে জুবিন দাৰ মৃত্যুৰ সময়ত গোটেই ভাৰতবাসীয়ে গোটেই অসমখনে কান্দিছিল এতিয়া অসমত সেইকাৰণে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আহি হিয়াৰ কোণত মুঠতে জুবিন দাক যোন কেইজনে লৈ গৈছিলে সিহঁত কেইজনে শাস্তি পাবই লাগিব আমাক ন্যায় লাগে জুবিন দা জয় হওক হ'ল আপোনাৰ লগত কথা পাতি থাকোঁতে ভাতেই জ্বলিলে মই কি হ'ব এতিয়া গোটেই মুখা শেষ কৰিলি আৰু খালি 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 শুনিছে এবাৰ পূজাত দোকান নিদিয়ে নেকি বা আপুনি দিব লাগিব আকৌ চেপেটা হেঁতে দিব দোকানখন দিয়াৰ আগতে জেগাডোখৰ ভালকে ঠিক ঠাক কৰি আহিবগৈ লাগিব এতিয়া যাওক আপুনিও যাওক মই ভাতখিনি নমাই চব্জিকণ বহাই দিওঁগৈ সেইটোচোন চেপেটা তই এবাৰ পূজাত দোকান নিদিয় নেকি বা আৰু মোনা চোনালৈ ক'লৈ ওলাই আহিছ দিব লাগব দোকানখন নিদিলে কেনেকে চলিম সেয়া বজাৰকে কৰিবলৈ গৈ আছো পিছে আপুনি ক'লে যায় ময়ো দোকান এখন দিম বুলি ভাবিছো চেপেটা ভাল হ'বনে ভাল 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 ভাবিছে আপুনি দিয়ক পিছে দোকানখন কিহৰ সৰু ল'ৰা ছোৱালীয়ে খেলা পুতলা পিষ্টল চশমা এইবোৰো শুনা পাইছো তাত বোলে এবাৰ ঠায়ে নাইকিয়া হৈ গৈছে দোকান বহাবলৈ আপুনি পিছে ক'ত বহাব দোকানখন জেগা এডোখৰ চাই আহোঁগৈ দোকানখন পাতিবলৈ পাম নে জেগা অলপ যাওক ভেবেলাহঁতৰ ওচৰতে অকণমান জেগা এডোখৰ আছে বোলে আপুনি তাতেই নহ'লে দিব যাওক চাই আহকগৈ সোনকালে সাংঘাতিক তুমি বনিতে ৰোমান্টিক তিনিআলিৰ মূৰত দেখি মাৰি দিলা চকুতে ভেকেটা আৰু পেন খোলাই তহঁত মুখাই কি ল'বি এবাৰ দুৰ্গা পূজাত মই ঘড়ী চশমা পিষ্টল জেচিবি আৰু বহুত বস্তু ল'ম আৰু মোক বোলে পাপাই এবাৰ পূজাত একো কিনি নিদিয়ে বোলে মই খালি জেলেপি খাবলৈহে যাম আৰু জম্বু ভেকেটা পেন খোলা নহয়নে সেইটোচোন পুতুকণ খুৰা আমাৰ ইয়াত দেখা পালে পিছত ঘৰত লগাই দিবগৈ মাহঁতক পেন খোলা গছৰ পৰা ৰোড পলা জল্দি পলা ইয়াৰ পৰা জল্দি পলা ৰ তহঁত মুখা একো নকওঁ ৰ পিছে কওকচোন খুৰা পুতুকণ খুৰা কওকচোন আপুনি তহঁত মুখাই মোৰ লগত বলচোন মই মানে দোকান এখন দিম তহঁতে সেই দোকানখন তৰি দিবি বলচোন মোক হ'ব খুৰা হ'ব বলক যাওঁ বলক তহঁতকেইটা কলৈ গলি ৰ মোকো লৈ যা আহক দাদা ভাই ভণ্টিসকল আহক মোৰ দোকানত গৰম জেলেপি খাই যাওক এইটোচোন চেপেটা বৰ্তা পেন খোলা বল তই মোক আজি জেলেপি 1 কেজি খোৱাবি বল মই 1 কেজি কিনিবলৈ পইচা নাই আধা কেজি কিনি দিব পাৰিম দুইটাই মিলি পেলাই খাম বল সেইটোকে চেপেটা বৰ্তা জেলেপি আধা কেজি দিয়কচোন আমাক সেইটো চোন আমাৰ পেংটা পুতেক জেলেপি লাগে বোপাইহঁত ৰ দেই ৰ মই দিম ৰ তহঁতৰ জেলেপি একে ধুনীয়া মালাই মাৰকে গৰমা গৰম ধুনীয়া খাই মজা পাবি পুৰা ধুনীয়া দেই তই লোৱা নহয় কিন্তু মোক দিব লাগিব মোৰহে টকা কিন্তু ভাই নিদিমনো কিয় আগতে লৈ যাওঁ বলচোন ইয়াৰ পৰা বল জল্দি বল বা ইহঁত দুটাও কম নহয় দেই জেলেপি বেছি লাভেই লাভ আৰু আজি মোৰ যোৱাকালিৰ পৰা দেখা দেখি নাই যে কি হ'লে এইটো যোৱাকালি বেছিকে জেলেপি খোৱাৰ কাৰণে বেমাৰ চেমাৰ হ'ল নেকি আকৌ যিয়ে নহওক এপাক তাৰ ঘৰৰ পৰা খবৰটো লৈ আহোঁগৈ পেটটো বিষাইছে মা ক'ত আছ পেটটো বিষাইছে পাপা জম্বু বোপাই কি হৈছে তোৰ বোপাই কি হৈছে পাপা পেটটোচোন কিবা বিষাই আছে থাকিব নোৱাৰো আৰু মই